গুলপীয়া শাড়ীতে দেখি লাগে ভাল মন উইরিয়ত হয় মুরে যান গুলপীয়া শাড়ীতে দেখি লাগে ভাল কলিজা দহিছে মোৰ কি জমায়া যাৰ ঘটনাটো সমগ্ৰ অসমবাসীৰে পৰিচিত নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল এটা বিশেষ ভিডিঅ' গহপুৰ জালুকবাৰীত বগা ঘোঁৰাৰ ৰূপত আহিল ডাঙৰীয়া আৰম্ভ হ'ল পূজা পাতল পিছে ডাঙৰীয়া গ'ল আজিৰ পৰা এটা মাহ পূৰ্বে 8গৰাকী মহিলাৰ দেশত লম্ভিছিল আই লম্ভা মহিলাই গাঁৱৰ ৰাইজক কৈছিল গাঁৱত আবিৰ্ভাৱ ঘটিব দুই ডাঙৰীয়া দুদিন পিছতে গোঠাৰ খেৰ খাই থকা বগা ঘোঁৰা আচম্বিত ৰাইজ আৰম্ভ পূজা অৰ্চনা DJ Shieni Dangoria Ahise DJ 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 Dangoria জ্বলাই চেলেং চাদৰ পিন্ধাই ৰাইজৰ পূজা অৰ্চনা ৰাইজ ক'ব নোৱাৰা হ'ল ডাঙৰীয়া আহিছে জালুকবাৰীত উপস্থিত হ'ল বহুতে ধুৱাই দিলে ভৰিও পুৰা খাবতি ধৰি মহিলাৰ কান্দি প্ৰভু তোমাক চিনি পাইছো তোমাক আৰু মই কলৈকো যাব নিদো পাৰিলে এওঁ আৰু কি নকৰে চকুলোৰে ডাঙৰীয়াক ভৰিকে ধুৱাই দিলে চিঞৰি ক'লে ডাঙৰীয়া আহিছে ভাইৰেল আন বহুতো দৃশ্য কোনোৱে যদি মাটিত বাগৰিছে কোনোৱে আকৌ কালি গোসানীৰ ৰূপ লৈ জিভা উলিয়াইছে মুঠতে কি ক'ব আয়ে ভালদৰে নচুৱাইছে তাৰ মাজতে আহিল অন্য এক নত টুইষ্ট ডাঙৰীয়া ৰূপী ঘোঁৰা হেনো মমিনালিৰ কেইদিনমান পূৰ্বে হেৰাইছিল ঘোঁৰাহাল টিভিত দেখি মমিন হতভম্ব ৰঙা কৰি দিয়া হ'ল ঘোঁৰাহাল ৰাইজ খুচ মমিন বেহুচ মোৰ বগা ঘোঁৰা আছিলে ৰং চং লগাই ৰং কৰি দিলি মোৰ বগা ঘোঁৰা আছিলে ৰং চং লগাই ৰং কৰি দিলি মোৰ বগা ঘোঁৰা আছিলে ৰং চং লগাই ৰং কৰি দিলি সঁচাই মই কনফিউজ মমিন এতিয়া বেহুচ